চাওক এতিয়ালৈকে আমি পুৰা প্ৰস্তুতি চলাই আছোঁ যিহেতু আমাৰ দলটো গ্ৰাছ ৰুটলৈকে আছে আৰু পুৰা সমগ্ৰ বিটিআৰ এৰিয়াত কাম কৰি আছে আৰু এটা দুটা বাহিৰৰ সমষ্টিবিলাকতো আমাৰ দলে ইতিমধ্যে দল গঠন কৰিছে কাম কৰি আছে আৰু সেইকাৰণে আহি থকা নিৰ্বাচনত আমাৰ তৰফৰ পৰা আমাৰ কথা স্পষ্ট যে এই নিৰ্বাচনত আমি অংশগ্ৰহণ কৰিম আৰু বড়োলেণ্ড অঞ্চলত সুস্থ এটা বাতাবৰণ সেইটো চিৰস্থায়ী কৰাৰ কাৰণে শান্তিটোক চিৰযুগমীয়া কৰাৰ কাৰণে জাতি জনগোষ্ঠীৰ লগত যিটো মিলাপ্ৰীতি যিটো সমন্বয় সেইটো শক্তিশালী কৰাৰ কাৰণে আৰু এই অঞ্চলত উন্নয়নটো আৰু তীব্ৰতৰ আগুৱাই লৈ যোৱাৰ কাৰণে আমি ৰাজনীতিটো কৰিম আৰু ইয়াৰ কাৰণে অনাগত যি নিৰ্বাচনে আহক বা বিভিন্ন ৰাজনীতি যিটো কাৰ্যসূচীবিলাক সেইটো আমাৰ পৰা চলাই যাম তামোলপুৰ জিলা হিচাপত যিটো দুটা সমষ্টি তামোলপুৰ গোৰেশ্বৰ তামোলপুৰ আপোনাৰ ষ্টেণ্ডিং বিধায়ক আছে কি হ'ব আমিতো মই ক'লো যে 15টা চিটতে আমাৰ কাম চলি আছে সিদ্ধান্তটো এটা সময়ত ল'ম আমি এইটোৰ কাৰণে আমাৰ অধিৱেশনত আলোচনা হ'ব আৰু আমাৰ কৰ্ণধাৰ কমিটি আছে এইবিলাকত আলোচনা কৰি পৰৱৰ্তী সময়ত আপোনালোকক জনাই দিম ঠিক আছে